নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কিন্তু কেইডালমান মৰাপাতৰ আগহে বাৰীৰ পৰা ছিঙি আনি ভালদৰে ধুই ল'লোঁ দেই। আৰু এই শাকবিধ দেখিলে সৰু ল'ৰা ছোৱালীবিলাকৰ কিন্তু প্ৰায়ে নাক কাণ কোচ খাইছে, আৰু এনেধৰণে বনাই খোৱালে সিহঁতৰ কোচ খাই যোৱা নাক কাণ সকলো খোল খাই যাব আৰু খাবলৈও বৰ সুস্বাদু হয়। গতিকে বলকচোন কেনেকৈ বনাওঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় কিন্তু লাইক কমেণ্ট শ্বেয়াৰ কৰি আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰথমতে মৰাপাতকেইডাল আপোনালোকে 2ডাল বা 3ডাল আগ লৈ ভালদৰে গাঁঠি দি ল'ব। আৰু আটাইখিনি গাঁঠি দি হৈ গ'লে আপোনালোকে মোৰ আটাইখিনি গাঁঠি দি হৈ গ'ল দেখিছেই। আৰু এনেদৰে বেচন অলপ লৈ তাতে অকণমান মই বেকিং পাউডাৰ দিছোঁ, অকণমান নিমখ দিছোঁ আৰু অকণমান কালজিৰা, লগতে আটাইখিনি মিক্স কৰি মই অকণমান চাউলৰ গুড়া প্ৰায় 3 চামুচমান দিছোঁ। আৰু গাঁঠি দি থোৱা মৰাপাতকেইডাল বেচনত ভালদৰে সানি লৈ মই গৰম তেলত এনেদৰে দি দিছোঁ আৰু মোৰ পকৰীৰে দি। আৰু আপোনালোকে যদি এনেদৰে বনাই খাই ভাল পায় তেন্তে মোক প্লিজ জনাবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে প্লিজ মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব।